হাই গাইজ, আজি আমি ডিছকাছ কৰিম ফোনপে'ৰ পৰা কেনেকৈ ইলেক্ট্ৰিচিটি বিল দিয়া হয় বা যিসকল কাষ্টমাৰে ফোনপে' চলায় বা গুগল পে' চলায়। তো আজি আমি ফোনপে'ৰ বিষয়ে কথা পাতিম, গুগল পে'ৰ বিষয়ে বেলেগকৈ এটা ভিডিঅ' বনাম। তো আজি ফোনপে'ৰ পৰা নিজে কেনেকৈ ইলেক্ট্ৰিচিটি বিলটো দিব পাৰে বা কাৰেণ্টৰ বিল। তো ইয়াতে প্ৰথমতে ফোনপে' এপছটো লগ ইন কৰিলোঁ। কৰাৰ পিছত প্ৰথমত চাওক টু কণ্টেক্ট আছে, টু একাউণ্ট আছে, টু চেল্ফ, বেংক বেলেঞ্চ। তাৰপিছত তলৰ পিনে আছে চাওক মোবাইল ৰিচাৰ্জ, DTH, ইলেক্ট্ৰিচিটি বিল, ক্ৰেডিট কাৰ্ড বিল, ৱালেট টপ আপ, লোন ৰিপেমেণ্ট, বুক চিলিণ্ডাৰ আৰু কিবা কিবি ছাৰ্ভিচ বহুত আছে। তো গতিকে ইয়াতে ইলেক্ট্ৰিচিটি আইকনত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে ইয়াতে আমাক কোনখন কোন কোম্পানীৰ আমি বিলটো দিব লাগিব বা কোন ষ্টেটৰ আমি বিলটো দিম সেইটো চিলেক্ট কৰিব লাগিব। গতিকে যিহেতু আমি অসমৰ বিল দিম আৰু এইটো গুৱাহাটীৰ চিটিৰ হয়, তো আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড চিলেক্ট কৰিব লাগিব। তো আমি চিলেক্ট কৰিলোঁ। কৰাৰ পিছত ইয়াতে কনজিউমাৰ আইডিটো নাম্বাৰটো মাৰিব লাগিব। কাষ্টমাৰৰ যিটো নাম্বাৰ থাকে সেইটো মাৰিব লাগিব। সেইটো নাম্বাৰটো আমি মাৰিম। তো কনজিউমাৰ নাম্বাৰটো মাৰাৰ পিছত কনফাৰ্মত ক্লিক কৰিব লাগিব। কনফাৰ্মত মাৰিলোঁ। মাৰাৰ পিছত কাষ্টমাৰৰ ডিটেইলছ অট'মেটিক আহি গ'ল। কাষ্টমাৰৰ কনজিউমাৰৰ নাম আহিছে, বিল নাম্বাৰ আহিছে, বিল ডেট আহিছে, আকৌ পে'মেণ্টটো আহিছে 1449 টকা আৰু ডিউ ডেটটো আহিছে 23 এপ্ৰিলত দিব লাগে। তো আজি 23 এপ্ৰিলে হয়। তো ইয়াতে আমি এমাউণ্টটো তিনিটা পদ্ধতিতে দিব পাৰোঁ। এটা হ'ল UPI, এটা হ'ল ডেবিট কাৰ্ড। যদি ডেবিট কাৰ্ডেৰে দিওঁ তেনেহ'লে ইয়াতে ATM কাৰ্ডৰ 16টা নাম্বাৰ মাৰিব লাগিব, এক্সপায়াৰী মান্থ, এক্সপায়াৰী ইয়াৰ মাৰিব লাগিব, CVVটো মাৰিব লাগিব। আৰু যদি ক্ৰেডিট কাৰ্ডেৰে দিব বিচাৰোঁ, ক্ৰেডিট কাৰ্ড চিলেক্ট কৰি ইয়াতে ক্ৰেডিট কাৰ্ডৰ নাম্বাৰ, ইয়াতে মান্থ, ইয়াতে ইয়াৰ, ইয়াতে CVVটো মাৰিব লাগিব। মাৰি পে' বিলত ক্লিক কৰিলে হৈ যাব। তো গতিকে যিহেতু মই UPIৰে দিম, তো UPI দেখুৱাই আছে অলৰেডি। মোৰ একাউণ্ট এড আছে ইয়াতে পেটিএম পেমেণ্ট বেংক, এটা এক্সিছ বেংকৰ। তো মই এক্সিছ বেংকৰ পৰা দিম। তো UPI চিলেক্ট কৰি এক্সিছ বেংক মই চিলেক্ট কৰিলোঁ। এইবাৰ পে' বিলত ক্লিক কৰিম। তো পে' বিলত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে মোক ইয়াতে UPI যিটো পিন কোড সেইটো টাইপ কৰিব দিছে। সেইটো মই টাইপ কৰিলোঁ। কৰাৰ পিছত অ'কে প্ৰেছ কৰিলোঁ। কৰাৰ লগে লগে পে'মেণ্ট এইটো দিয়া ছাকচেছফুলি হৈ গ'ল। ইয়ৰ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড ৰুৰেল বিল অফ 1449 টকা হেজ বিন পেড ছাকচেছফুলি। ইয়ৰ বিল পে'মেণ্ট উইল বি আপডেটেড বাই দ্য বিলাৰ উইথিন 4 days। তো এই বিলটো 4 দিনৰ ভিতৰত আপডেট হ'ব। ইয়াতে ভিউ ডিটেইলছতো ক্লিক কৰি আমি চাব পাৰোঁ বিলটো হ'ল নে নাই। ইয়াতে শ্বেয়াৰ কৰিব পাৰোঁ ৰিচিপ্টটো, শ্বেয়াৰত মাৰি বা ট্ৰেনজেকশ্যন ID কপি কৰিব পাৰোঁ। BBPS ট্ৰেনজেকশ্যন ID নাম্বাৰ আহিছে, ট্ৰেনজেকশ্যন ID আহিছে, ইলেক্ট্ৰিচিটি বিল পেড ডিটেইলছ আহিছে, কাষ্টমাৰ নাম্বাৰ, বিল নাম্বাৰ, বিল ডেট, আফটাৰ ডিউ ডেট ডিটেইলছ আহি গৈছে। তো আমি ডান কৰিলোঁ। তো আজিৰ ভিডিঅ'খন এইখিনিয়ে বিষয়বস্তু আছিলে ভিডিঅ'ৰ। তো ইয়াৰ নেক্সটত আৰু ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। তো যদি ভিডিঅ'খন ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবই নিশ্চয়। তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। ধন্যবাদ।